মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি মই তোমালোকলৈ চুটি গল্প আৰু উপন্যাসৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। তোমালোকে পৰীক্ষাৰ আগত এবাৰ ভিডিঅ'টো চাই যাবাচোন। 1 নম্বৰ, চমু টোকা লিখা। চুটি গল্পৰ উপাদান। চুটি গল্পৰ প্ৰধান উপাদান 4টা। সেইকেইটা হ'ল ঘটনা। চুটি গল্পৰ ঘটনাবোৰ একমুখী হয়। একক লক্ষ্যৰ ঐক্য আৰু উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি ঘটনা সন্নিৱিষ্ট কৰা হয়। 2. চৰিত্ৰ। চুটি গল্পৰ চৰিত্ৰবোৰ সীমিত পৰিসৰৰ অন্তৰালত মূল দিশ আৰু ঘটনাক উপস্থাপন কৰা হয়। 3. নাটকীয়তা। চুটি গল্পত নাটকীয়ভাৱে বহিঃসংঘাততকৈ অন্তঃসংঘাত বিষয়ৰ ওপৰত পৰিচৰ্যা কৰা হয়। 4. ঐক্য। চুটি গল্পত ঐক্য সাধনৰ মাধ্যমেৰে মূল বিষয়বস্তু উপস্থাপন কৰা হয়। 5. সংলাপ। চুটি গল্পৰ সংলাপ প্ৰায় সংক্ষিপ্ত আৰু যথাযথ হয়। চুটি গল্পৰ সংলাপসমূহৰ মাজেৰে চৰিত্ৰসমূহৰ আচৰণ, উদ্দেশ্য, স্বভাৱ আদি প্ৰকাশ কৰে আৰু কাহিনীভাগ আগুৱাই লৈ যায়। উপন্যাসৰ চৰিত্ৰ। উপন্যাসৰ এটি উল্লেখযোগ্য উপাদান হৈছে চৰিত্ৰ। চৰিত্ৰ জীৱন্ত হৈ উঠে বৌদ্ধিক বিশ্লেষণ, বাস্তৱ দৃষ্টিভংগী আৰু শিল্পসন্মত প্ৰকাশভংগীৰ ওপৰত। উপন্যাসৰ চৰিত্ৰবোৰৰ বৈশিষ্ট্য আৰু অস্তিত্ব অনুসৰি দুটা ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হৈছে টাইপ চৰিত্ৰ আৰু মুক্তক চৰিত্ৰ। ইয়াত এইটো মুক্তি লিখা আছে, কিন্তু মুক্তক হ'ব। যিবোৰ চৰিত্ৰ কবি প্ৰকৃতিৰ দৰে গতানুগতিক, বৈচিত্ৰ্যবৰ্জিত সেইবোৰক টাইপ চৰিত্ৰ বোলা হয়। অন্যহাতে যিবোৰ চৰিত্ৰ বৈশিষ্ট্যপূৰ্ণ, একক আৰু অন্যান্য সাধাৰণ সেইবোৰক মুক্তক চৰিত্ৰ বোলা হয়। মুক্তক চৰিত্ৰক গতিশীল আৰু বিকাশমান চৰিত্ৰও বোলা হয়। এইবোৰ চৰিত্ৰৰ মাজেদি জীৱনৰ ব্যাপকতা আৰু জটিলতাৰ ইংগিত ফুটি উঠে। 3 নম্বৰ, ঐতিহাসিক উপন্যাস। বিষয়বস্তুৰ ইতিহাস বা বুৰঞ্জীৰ পৰা চয়ন কৰা হয় তেনে উপন্যাসক ঐতিহাসিক উপন্যাস বোলা হয়। ইতিহাসৰ কাহিনীত কল্পনা ৰহণসানি সজীৱ আৰু সুন্দৰ কৰি তুলিব পৰাটোৱে ঐতিহাসিক উপন্যাসৰ মূল কথা। বুৰঞ্জীত পোৱা যায় মানুহৰ ৰাজনৈতিক দিশটোৰ কথা। পাৰিবাৰিক বা ঘৰুৱা জীৱনৰ আভাস বুৰঞ্জীত উল্লেখ নকৰে। এইবোৰ দিশত কল্পনাৰ বোল সনাৰ যথেষ্ট সুবিধা ঔপন্যাসিকৰ আছে। গতিকে কল্পনাৰ আৰু বাস্তৱৰ এক ৰসোত্তীৰ্ণ সমন্বয় হ'ল ঐতিহাসিক উপন্যাস। এই উপন্যাসৰ এটি মুখ্য উদ্দেশ্য হ'ল অতীতৰ বীৰত্বৰ কথা সোঁৱৰাই দি পাঠকৰ মনত দেশপ্ৰেমত উদ্বুদ্ধ কৰা। চৰিত্ৰৰ বীৰত্বসূচক কাৰ্য আৰু যুদ্ধৰ বৰ্ণনা আদিয়ে উপন্যাসৰ ৰোমাঞ্চ ৰস উদ্ঘাটনত সহায় কৰিছিল। 4 নম্বৰ, উপন্যাসৰ সংলাপ। সংলাপ উপন্যাসৰ এটি প্ৰয়োজনীয় উপাদান। বৰ্ণনাত্মক সাহিত্য হ'লেও উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ লগতে উপন্যাস কলাৰ পূৰ্ণতাৰ বাবে সংলাপে যথেষ্ট সহায় কৰে। সংলাপৰ মাজেদি চৰিত্ৰৰ মনৰ ভাৱ বা ধাৰণাৰ বিনিময় হয়। সংলাপ চৰিত্ৰৰ ভাৱ প্ৰকাশ, বৈশিষ্ট্য প্ৰকাশৰ লগতে লেখকৰ জীৱন আদৰ্শ প্ৰকাশৰো মাধ্যম। উপন্যাসৰ সংলাপ বা ভাষা কাহিনীৰ সৈতে সম্পৰ্কযুক্ত হ'ব লাগে। সংলাপ পৰিৱেশ নিৰ্ভৰশীল, চৰিত্ৰৰ বৈশিষ্ট্য প্ৰকাশক আৰু কাহিনীৰ সৈতে খাপ খোৱা বিধৰ হ'ব লাগে। উপন্যাসৰ সংলাপৰ ভাগ 6টা। কাহিনী প্ৰকাশক সংলাপ, চৰিত্ৰ মনোজগত প্ৰকাশক সংলাপ, শ্ৰেণী চৰিত্ৰ প্ৰকাশক সংলাপ, লেখকৰ আদৰ্শবাদী সংলাপ, বুদ্ধিদীপ্ত আৰু ক্ৰুটিপূৰ্ণ সংলাপ। 5 নম্বৰ, সাধুকথা আৰু চুটি গল্পৰ প্ৰধান পাৰ্থক্যসমূহ ফঁহিয়াই দেখুওৱা। উত্তৰ: গল্প শুনা বা কোৱা মানুহৰ আদিম প্ৰবৃত্তিকেই সাধুকথা বা চুটি গল্পৰ জন্ম দিছে যদিও দুয়োটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে। ক নম্বৰ, সাধুকথাৰ জগতখন কৃত্ৰিম জগত, য'ত গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়ে মানুহৰ দৰে কথা কৈ আনন্দৰ খোৰাক যোগায়। আনহাতে চুটি গল্প আধুনিক যুগৰ সৃষ্টি। চুটি গল্প বাস্তৱ জীৱনৰ প্ৰতিফলন। ইয়াৰ পৰিসীমা সময়ৰ জোখ-মাখেৰে নিৰ্ণয় কৰিব নোৱাৰি। 2. সাধুকথা কাল্পনিক আৰু অলৌকিক। ইয়াৰ পৰিসৰ বিস্তৃত। চুটি গল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু পৰিসমাপ্তি ইংগিতপূৰ্ণ হয়। হ্ৰস্বতা চুটি গল্পৰ প্ৰধান লক্ষণ। গ. সাধুকথাত বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। কল্পনাৰ সহায়ত ইয়াত কাহিনী বিস্তৃত কৰিব পাৰি। ইয়াৰ ভাষা সহজ-সৰল আৰু মনপৰখা। ই নীতিবচন, উপদেশ, পৰামৰ্শ দি নৈতিক দিশ গঠনত সহায় কৰে। সাধুৱে মানুহৰ, বিশেষকৈ শিশুসকলৰ চিন্তা, কল্পনা শক্তিৰ বিকাশ ঘটায়। ভাষাৰ
শিকণত সহায় কৰে। আনহাতে চুটিগল্পৰ বিষয়বস্তু সীমিত, কম সময়তে আৰু কম আয়াসতে চিন্তাকৰ্ষক কৰিব পৰাটো চুটিগল্পৰ বৈশিষ্ট্য। শেষ হৈও শেষ নোহোৱা যেন আভাসেৰে চুটিগল্পই আমাক আমোদ দিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।